বন্ধুসকল স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যখনতে আমি দেখিবলৈ পাওঁ যে আৰাধ্যা ঘৰলৈ যায় আৰু তাই মাকক অনিৰুদ্ধৰ সকলোবোৰ কথা কৈ দিয়ে। এতিয়া স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম মাকে এই কথাবোৰ আৰাধ্যাৰ দেউতাকক ক'ব। এতিয়া বাৰু দেউতাকে কি কৰিব জানিবলৈ পাব আপোনালোকে স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটিত। এইফালে প্ৰিয়াৰ বান্ধৱীজনীয়ে অনিৰুদ্ধই যে তাইক ব্যৱহাৰ কৰি আছে এই কথাটো কয়। এতিয়া প্ৰিয়াই অনিৰুদ্ধক বিয়া কৰাৰ কথা ক'ব। এতিয়া বাৰু অনিৰুদ্ধই কি কৰিব? স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম প্ৰিয়াই আৰাধ্যাহঁতৰ ঘৰলৈ যাব। এতিয়া বাৰু প্ৰিয়া আৰাধ্যাহঁতৰ ঘৰলৈ বাৰু কিয় যাব? সঁচাকৈ স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।